নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, অসমীয়া মাহৰ ৰাশিফল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টিত মিথুন ৰাশি আৰু কৰ্কট ৰাশি জাতক জাতিকাসকলৰ নৱেম্বৰ মাহটি কেনেদৰে পাৰ হ'ব তাৰ বিষয়ে আলোচনা কৰিম। প্ৰথমতে আমি আলোচনা কৰিবলৈ ওলাইছোঁ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই মাহটিত আত্মবিশ্বাস বাঢ়িব। আপোনালোকে এই মাহটোত কিবা শুভ সংবাদ লাভ কৰিব পাৰে। আপোনালোকৰ কথা কোৱাৰ শৈলী বহুত উন্নত দেখা পোৱা গৈছে। এই মাহটোত একেবাৰে সহজভাৱে আপোনালোকৰ সকলো কাম পাৰ কৰিব পাৰিব। চাকৰিৰ ক্ষেত্ৰতো আপোনালোকৰ শুভ দেখিবলৈ পোৱা গৈছে। কামত কোনো ধৰণৰ চাপ নাথাকিব। কিন্তু ব্যৱসায়ৰ ক্ষেত্ৰত কিন্তু ওলোটা হ'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে এই মাহটো অত্যাধিক চাপত পৰিব। আপোনালোকে যিমান পাৰে কামসমূহ 2-3 বাৰকৈ চাই ল'ব। ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকে নজৰ ৰাখিব কামবোৰৰ ওপৰত। আৰু যিমান পাৰে আপোনালোকে বেলেগৰ ওপৰত নিৰ্ভৰ নকৰিবলৈ চেষ্টা কৰিব। আপোনালোকে যিমান পাৰে নিজে নিজে কামসমূহ এবাৰকৈ চাই লৈহে কামবিলাক কৰিব। নহ'লে লোকচানৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত অলপ মনতে খেলিমেলি অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত নিজক হাইড্ৰেট কৰি ৰাখিবলৈ চেষ্টা কৰক। অত্যাধিক পানী সেৱন কৰক। বিনিয়োগৰ ক্ষেত্ৰত শুভ। প্ৰেমৰ ক্ষেত্ৰত শুভ যদিও বিবাহৰ পক্ষে কথা বতৰা আগবঢ়া দেখিবলৈ পোৱা নাযায়। দাম্পত্যত দুয়োজনৰ মাজত দূৰত্ব আহিব পাৰে। পিতৃ মাতৃৰ লগত সম্পৰ্ক সুন্দৰ হ'ব যদিও ভাতৃৰ লগত মতভেদ হ'ব পাৰে। এতিয়া আমি আলোচনা কৰিবলৈ ওলাইছোঁ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোত আপোনালোকৰ ওপৰত দায়িত্ব বাঢ়িব। আপোনালোকে সকলো ফালে ভাল হ'ব যোৱাৰ বাবে আপোনালোকৰ ওপৰত চাপ পৰিব পাৰে। কথা কোৱাৰ ধৰণ আপোনালোকৰো উন্নত হ'ব। আপোনালোকে কথা কোৱাৰ ধৰণতে সকলো মানুহকে আপ্লুত কৰিব পাৰিব। এই মাহটোত আপোনালোকৰ নতুন কাম কৰিবলৈ মন যাব। আপোনালোকে পুৰণি যিটো কাম কৰি আছিল সেইটোত আপোনালোকৰ মন নবহা হ'ব। আপোনালোকে চাৰিওফালে বিচাৰিব যে নতুন কিবা কামত আপোনালোকে জড়িত হ'ব পাৰে নেকি। ব্যৱসায়ত শুভ দেখিবলৈ পোৱা গৈছে। টকা পইচাৰ ক্ষেত্ৰত মধ্যম। বিনিয়োগত শুভ। এই মাহটোত আপোনালোকে ফুৰিবলৈ যাব পাৰিব। হঠাৎ অবাঞ্ছিত সৰু সুৰা কিছুমান পৰিকল্পনা কৰিব আৰু লগালগ আপোনালোকে ক'ৰবালৈ ফুৰিবলৈ ওলাই যাব। তেনেকুৱা যোগ দেখিবলৈ পোৱা গৈছে। পঢ়াৰ ক্ষেত্ৰত অলপ খেলিমেলি দেখা পোৱা গৈছে। উন্নত শিক্ষাৰ বাবে আপোনালোকে এই মাহটোত বাহিৰলৈ অথবা অন্য দেশলৈ যাব পাৰে। শত্ৰুৱে আপোনাৰ ওপৰত চকু ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে হঠাৎ হজম অথবা গেছৰ অসুখ হ'ব পাৰে। আপোনালোকে কি কাৰণত হৈছে কিন্তু বুজি নাপাব। প্ৰেমৰ ক্ষেত্ৰত মধ্যম। যিমান পাৰে আপোনালোকে ভাবি চিন্তি সিদ্ধান্ত ল'বলৈ চেষ্টা কৰক। কোনো ব্যক্তিক আপোনালোকে চকু মুজি বিশ্বাস নকৰিব। আৰু এইটো হৈছে কৰ্কট ৰাশিৰ এটা গুণ যে তেওঁলোকে যিকোনো ব্যক্তিকে চকু মুজি বিশ্বাস কৰিবলৈ লয় কম সময়তে। গতিকে এই মাহটোত আপুনি তেনেকুৱা ভুল নকৰিব। যদিহে ভিডিঅ'টি চাই ভাল পালে আৰু আপোনালোকৰ লগত মিলিলে কথাবোৰ, তেতিয়াহ'লে আমাৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।